নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আমি এঠাইলৈ ফুৰিবলৈ গৈ আছোঁ। ক'ত ফুৰিব গৈ আছোঁ আপোনালোকক দেখুৱাই আছোঁ। এয়া আমি আহি পাই গ'লোঁ। এয়া হৈছে লখিমপুৰত থকা গণেশ মন্দিৰ। এয়া গেটখনত কি ধুনীয়াকৈ হাতী দুটাই ধৰি আছে চাওকচোন। অকণমান সোমায়ে আৰম্ভণিতে আছে এখন ডাঙৰ শৰাই। এইখন মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশটো ইমানেই ধুনীয়া, ফুলেৰে সজাই থৈ দিছে কি ধুনীয়াকৈ। ৰামকল বুলি কৈছে। অকল এটা চাইডত ফুল নাই, মন্দিৰটোৰ চাৰিওফালে কেৱল ফুল আছে। ইমানেই ধুনীয়া পৰিৱেশ হয়। আৰু মন্দিৰটো চাওকচোন, এখন নাওৰ ওপৰত আছে। মন্দিৰটোৰ আৰু এটা বস্তু দেখুৱাই আছোঁ আপোনালোকক। এই যিখন নাওৰ ওপৰত মন্দিৰটো আছে, এই নাওখনৰ এটা মূৰে দেখিছেনে, এই শিকলিডাল হাতীটোৱে ধৰি আছে। মানে নাওখন যেনেদৰে বান্ধি থোৱা হয়, ঠিক তেনেদৰে হাতীটো ৰখা হৈছে। আৰু আনটো মূৰৰ ফালে আছে এটা ডাঙৰ এন্দুৰ। এন্দুৰটোৱে যেনিবা নাওখন বঠা বাই আছে। এই মন্দিৰটোত অকল কাছই নাই, ইয়াত দেখিছেনে বগা এন্দুৰ, গণেশৰ যি বাহন হয়। এন্দুৰ আছে, পোৱালি দিছে এন্দুৰকেইটাই। অকণমানি অকণমানি পোৱালি ওলাই আছে। কেইটা আছে বা? এইবাৰ আমি মন্দিৰটোলৈ গৈ আছোঁ। মন্দিৰটোৰ ভিতৰৰ অংশখিনিও দেখুৱাই আছোঁ আপোনালোকক, কি পৰিৱেশ হয় ভিতৰৰ ফালৰ। মন্দিৰৰ মণিকূটটো হৈছে এটা কলচ। ইয়াত হেতা পৰা কৰিব নালাগে, ধুনীয়াকৈ কঠ পৰা আছে। কঠখনত বহি ধুনীয়াকৈ সেৱা কৰিব পাৰে। এই মন্দিৰটোত সকলোকে এনেদৰে টোপোলা বনাই প্ৰসাদ দিয়ে। কাছ, বগা এন্দুৰ, ইয়াৰ উপৰিও শহাপহু ৰাখি থৈ দিছে মন্দিৰটোত। সঁচাকৈ মন্দিৰটোৰ চাৰিওফালৰ পৰিৱেশটো ইমানেই ধুনীয়া, তাৰ পৰা ঘৰলৈ যাবলৈ মনেই নাযায়। কেৱল চাৰিওফালে ফুলৰ খেতি কৰি থৈ দিছে। দেখিছেনে কিমান ধৰণৰ ফুল আছে ইয়াত। অকণমান জেগাও খালী ৰখা নাই, চাৰিওফালে কেৱল ফুল খেতিয়ে লগাই থৈ দিছে।